গুৱাহাটী এক্সপ্ল'ৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ DIY চিৰিজ মোৰ যিটো ছেকেণ্ড এক্সপ্ল'ৰিং জ্ঞান চিৰিজ আছিল, য'ত মই আপোনালোকক স্পাৰ্ক প্লাগ কি হয় তাকে বুজাইছিলোঁ। আজি মানে স্পাৰ্ক প্লাগটো কেনেকৈ চেঞ্জ কৰিব লাগে এণ্টৰ্কত স্পেচিফিকেলি, বা বেছিভাগ স্কুটিটো ছেম, কাৰণ বাইকত অলপ ইজি হয় বা স্কুটিৰ অলপমান ভিতৰ জেগাত থাকে, তো এইটো কেনেকৈ চেঞ্জ কৰিব লাগে সেইটো দেখাম। তো বিশেষ এটা দেৰি নকৰি কিনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্পাৰ্ক প্লাগটো চেঞ্জ কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট আমাৰ যিটো চিটটো আছে চিটটো খুলিব লাগিব। চিটটোত আমাৰ ফাৰ্ষ্ট 10 mm নট লাগিব, আৰু ইয়াতে 1, 2, 3, 4 এই 4টা নট আমি খুলি ল'ব লাগিব। মই আপোনালোকক কেতিয়া কোনটো টুল লাগে সেইটো কৈ যাম। এতিয়া আমাক খালি 10 নম্বৰটো লাগে। তো নটকেইটা আমি ইয়াতে পেলাই থৈ দিছোঁ। তো আমাৰ চিটটো এনেকৈ ওলাই আহিব। ওলাই অহাৰ লগে লগে আমাৰ ইয়াতে দুটা কেবল আছে, এই দুটা আমি বঢ়িয়াকৈ, কাৰণ মোৰ নখটো ডাঙৰ নহয়তো, তো মই হেৰি কৰিব পৰা নাই, এনেকৈ বঢ়িয়াকৈ খুলি ল'ম। তাত চাৰ্জিঙৰ হয়, চাৰ্জিং আৰু লাইটৰ হয়, আৰু এটা কিহৰ মই ধৰিব পৰা নাই। তো আমি ডিছকানেক্ট কৰি দিলোঁ। তলত থোৱা নাই, অলপমান লেতেৰা আছে, ওপৰতে থৈ আমি। তো তাৰপিছত আমাৰ যিটো এইটো পেনেলটো আছে কলা পাৰ্টখিনি, এই কলা পাৰ্টখিনি আমি খুলিব লাগিব। ইয়াতে নৰ্মেল ষ্টাৰ চেপ হেৰি দি খুলি দিলে হৈ যাব। ইয়াতে দুটা নট আছে, এই দুটা নট আমি খুলি ল'ম। তো আমি ওপৰৰ নটকেইটা খুলিলোঁ আৰু তলৰ নটকেইটা খুলিলোঁ। তো এইখিনিত আপুনি চাব পাৰে ইয়াতে অলপ লক টাইপ ক্লেম্প আছে, এইকেইটা চাওক, এইটো পাৰ্টত এইটো ক্লেম্প আছে আৰু তাতে ক্লেম্প আছে। তো ইয়াতে বেছিকৈ কৰিব নালাগে, জোৰ দিয়াৰ লগে লগে ওলাই আহিব। এইটো চাওক, হৈ গ'ল, আধা কাম আমাৰ কমপ্লিট। এতিয়া আমাৰ নেক্সট লাগিব আমাৰ হেৰিটো কৰি দিছোঁ চাওক, আমাৰ যিটো স্পাৰ্ক প্লাগ আছে এইখিনিত। স্পাৰ্ক প্লাগ এইটো হয়, এইটো তাঁৰডাল য'ৰ পৰা মানে ইগনিশ্যনটো পায়। তো আমি এইটো খুলি ল'ম। অলপমান টাফ জেগাত আছে, কিন্তু প্ৰব্লেম নাই, বাছ হৈ গ'ল। তো এতিয়া আমি স্পাৰ্ক প্লাগটো খুলিবৰ কাৰণে আমাক 16 নম্বৰ এনেকুৱা এটা লাম্বা হেক্স লাগিব। এইটো চাওক এনেকুৱা, কাৰণ এইটো বহুত ভিতৰত আছে, নৰ্মেল হেৰি দি আমি ঢুকি নাপাওঁ। তো এইটো আমি সোমাম, এইটো 16 নম্বৰ হয়। আমি এবাৰ এইটো ফিটিং কৰাৰ লগে লগে অলপমান জোৰ দিব লাগিব। ফিটিং কৰাৰ লগে লগে আমি এনেকুৱা ৰেঞ্চ এটা ল'ম, আৰু ফুটা এটা আছে, ফুটাটোত ভালকৈ এনেকৈ ঘূৰাই দিম। এণ্টি ক্লক ৱাইজ হ'ব এইটো। এইটো চাওক, মই যে আপোনালোকক ভিডিঅ'ত কৈছিলোঁ ডাবুল হেড বুলি কিনে, এইটো চাওক ডাবুল হেড, বেয়া পাইছে। এইটো হৈছে দুটা হেড আছে, আৰু এইটো যিটো মই নতুন আনিছোঁ এইটো ছিংগল হেড। প্ৰব্লেম কি হ'ল, এইটো আপাচি 200ত আছিল, বঢ়িয়া আছিল, যিটো আপোনাৰ দুটা হেৰি দি স্পাৰ্ক কৰে। তো ক'ল্ড ষ্টাৰ্টবিলাক বঢ়িয়া আছিল। এইটোত আজিকালি বন্ধ হৈ গৈছে। RTR 200টো আজিকালি মানে কোৱা হিচাপত তেখেতসকলে এইটোৱে লাগে। তো এইকাৰণে মই এইটোৱে লগাম এইবাৰ আমি বেলেগো কৰিব নালাগে, জাষ্ট এইটো এনেকৈ সোমাব লাগে। এইটো পাৰ্টটো সদায় ভিতৰত থাকিব, এইটো আমি এনেকৈ ভিতৰত সোমাই কিনে টাৰ্ণ কৰি দিম ক্লক ৱাইজ, ঠিক আছে। তো আমি এইটো ল'ম, লৈ কিনে ইয়াতে এনেকৈ সোমাই দিম। সোমাই দিয়াৰ পিছত আমাৰ যিটো হেক্স হেৰিটো আছিল, লাম্বা হেৰিটো, সেইটো লৈ কিনে অলপমান প্ৰেছাৰ দি কিনে ঘূৰোৱা আৰম্ভ কৰি দিম। ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজত আমাৰ হাতেদি ঘূৰোৱা হৈ যাব। হাতেদি যেতিয়া টান হৈ যাব, তাৰপিছত আমি আমাৰ হেৰিটো ল'ম, স্ক্ৰুড্ৰাইভাৰটো ল'ম। বেছি টান নকৰোঁ, নহ'লে ভাঙি যাব পাৰে, বাছ হৈ যাব। এইখিনি টান কৰিলে হৈ যাব, তাৰ ওপৰত আৰু টান কৰিব নালাগে। তাৰপিছত আমাৰ স্পাৰ্ক প্লাগৰ যিটো ইগনিশ্যনৰ কইল হেৰিটো আছে, যিটো কাৰেণ্ট আহে, মই যে আপোনালোকক কাৰেণ্ট অহা মেকানিজম কৈছোঁ, এইখিনি ইয়াতে আছে, আৰু ইয়াৰ পৰা মনিটৰ হৈ কিনে ইয়াতে যায় কিমান স্পাৰ্ক যাব। তাৰপিছত আমি এইটো লগাই দিম। একবাৰ যেতিয়া আমাৰ এইটো হৈ যোৱাৰ পিছত আমি ইঞ্জিনটো ষ্টাৰ্ট দিম। মানে এইখিনি ফিটিং কৰাৰ আগতে একবাৰ এইটো চাই ল'ম। ফাৰ্ষ্ট টাইম অলপমান টাইম লাগে যেতিয়া নতুন স্পাৰ্ক প্লাগটো আহে, বা তাৰপিছত চেঞ্জ হয়। হৈ গ'ল। তো আমি এতিয়া ফাৰ্ষ্ট ইয়াতে যিটো ব্লেক কালাৰৰ কাউলটো আছিল সেইটো লগাই ল'ম। ইয়াতে 4টা স্ক্ৰু আছিল, 1, 2, 3, 4, এইকেইটা লগাই ল'ম। তাৰপিছত আমি চিটটো লগাই দিম। তলৰ নটকেইটা লগাই দিলোঁ, এতিয়া আমি ওপৰৰ নটকেইটা লগাই দিম। এতিয়া আমি
চিটটো ইয়াতে বহাই ল'ম। তাৰপিছত আমাৰ কেবুলকেইটা আমি কানেক্ট কৰি দিম। বাছ আমি চিটটো বঢ়িয়াকৈ বহাই দিম ইয়াতে, আৰু আমাৰ যিকেইটা নটকেইটা আছিল নটকেইটা আমি লগাই দিম। হাতেদি আমি যিমান পাৰোঁ সিমান টান কৰিছোঁ। এতিয়া আমি যিটো আমাৰ 10 নম্বৰ চকেট আছিল সেই চকেটটো দি আমি টান কৰি দিম। এতিয়া বহাৰ কথা ন, বহি থকাত বোলে চিটটোৱে উৰি গ'ল, কথা বেয়া হ'ব। বঢ়িয়া ষ্টেডি হৈ গৈছে। বাছ আজি বতৰ ডাৱৰীয়া, বাট আপোনালোকক এটা বঢ়িয়া এটা বস্তু এটা দেখাই দিলোঁ যে স্পাৰ্ক প্লাগ কেনেকৈ চেঞ্জ কৰিব লাগে। স্পাৰ্ক প্লাগ কি হয় এইটো জানিবৰ কাৰণে আই বাটনৰ লিংক এটা আছে, সেইটো ক্লিক কৰক, গম পাই যাব স্পাৰ্ক প্লাগ কি হয়। আৰু নতুন গাড়ীখনত আৰু দুটামান বস্তু লগাইছোঁ, আপোনালোকে যদি সেইটোও চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বিলাক চাব পাৰে। ছেম এনেকৈ ডিছক্ৰিপশ্যনত থাকিব বা পুৰণা প্লে'লিষ্টত যালেও গম পাব। তো আজিৰ বিশেষ বেলেগ একো নাছিল, এইটোৱে আছিল। এইখিনি আপোনালোকে গম পালে। কিবা যদি ডাউট থাকে তেতিয়াহ'লে সুধিব পাৰে। আজিলৈ এৰিলোঁ, নেক্সট লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ কিনে। তেতিয়ালৈকে মই গুৱাহাটী নেক্সট আপোনালোকৰ পৰা বিদায় মাগিছোঁ।